অ' বা বা অ' তই ব্ৰাছ কৰি ল মই চাহ বনাই থৈছোঁ গৰম কৰিলেই হ'ল ল জল্দি খা আৰু গাটো তিয়াই ল আজি সোমবাৰ নহয় মন্দিৰলৈ যাব লাগিব বাও যে মানে গা ধুব লাগিব হে ভগৱান মই তোমাক দেখা নাই কিন্তু মোৰ বাক দেখিছ মোৰ বা মোৰ বাবে ভগৱান বা তই যে মোক প্ৰতি সোমবাৰে মন্দিৰলৈ লৈ আহ কিয় বাৰু চা মিলি ভগৱানৰ ওচৰত এইবোৰ প্ৰশ্ন কৰিব নাপায় নহয় ভগৱাননো ক'ত আছে থাকিলেনো আৰু আমি ঘাট মাউৰা হয়নে তেনেকৈ নকবিচোন একমাত্ৰ ভগৱানৰ বাবেই আমি দুবেলা দুমুঠি খাব পাইছোঁ পিন্ধিব পাইছোঁ সন্মানেৰে জীয়াব পাইছোঁ ইয়াতকৈ বেছি নোৱাৰো আমাক কি লাগে পৃথিৱীত এনেকুৱা মানুহো বহুত আছে যাৰ থাকিবলৈ ঘৰ নাই খাবলৈ দুবেলা দুমুঠি নাপায় সেই তেনেকুৱাতো আমাৰ লগত হোৱা নাই আমাৰ সেইখিনিতো আছে মা দেউতাৰ মৰমৰ পৰা বঞ্চিত কৰিলেও বাকী সকলোখিনিতো আমাক দিছে যদি তেনেকুৱা কথা তেনেহ'লে মোৰ বা মোৰ বাবে ভগৱান কাৰণ খাবলৈ পিন্ধিবলৈ পঢ়িবলৈ মোৰ জীৱনৰ সকলো কামবোৰ বায়েইতো কৰে তেনেহ'লে মোৰ বা মোৰ বাবে ভগৱান হ'ব ব'ল এতিয়া বহু দেৰি হ'ল যাওঁ ব'ল হাই বেবী আজিকালি বৰ মন্দিৰলৈ অহা কৰিছা কথাটো কি অভদ্ৰ নেকি তোৰ মুখখন কেতিয়াবা ভাঙিম মই হ'ব ব'ল এইবোৰৰ লগত লাগি হাতৰ কুঠাৰ ভৰিত মৰাৰ নিচিনাহে হ'ব তাত গৈ ভালকৈ থাকিবি আৰু শুন খোৱা লোৱাবোৰ সময়মতে কৰিবি আৰু শুন পঢ়া শুনা একদম ভালকৈ কৰিবি আৰু এটা কথা ল'ৰা কিন্তু একদমেই নাচাবি বুজিলি নহয় কি কৈছোঁ আৰু কিবা আৰু একো নাই যি কৈছোঁ কেৱল মনত ৰাখিবি হ'ব দেও বা মই তোৰ নাম ৰাখিম চাবি নিউজত ক'ব এদিন এয়া জিলি হাজৰিকাৰ ভণ্টি মিলি হাজৰিকা এগৰাকী IPS বিষয়া হ'ব IPS মিলি ব'ল এতিয়া বাছ পাবহি হ'ল বা তই থাক মই পাৰিম দে যাব এনেই তোৰ প্ৰেছাৰটো ল' হৈ আছে ৰ'দখনত গ'লে গাহে বেয়া লাগিব কিন্তু মিলি কোনো কিন্তু নাই তই থাক মই আহিলোঁ ভালকৈ থাকিবি হা
হে তাকৰি তোক বিয়া দিয়ানে নহয় পঢ়িবহে পঠাইছোঁ তাত গৈ ভালকৈ পঢ়া শুনা কৰ বুজিলি নহয় হ'ব দে বা আহিছোঁ অ' জিলি মোক আৰু কিমান দিন তোৰ পিছত ঘূৰাবি বনি জানা মোৰ ৰাণী চা ৰাজা তোক মই 1000 বাৰ ভালকৈ কৈছোঁ মোক আৰু আমনি কৰি নাথাকিবি জানো তই আজিও সেই অনিৰ্বাণ চলিহাৰ বাবে ৰৈ আছ ৰাজা বুঢ়ী হলিও দেহি আৰু সেই অনিৰ্বাণ চলিহা ঘূৰি নাহে ছায়া হৈ এবাৰ কাষৰলে পৃথকত নেলাগে আহি ফুলি সপোনত আহা এবাৰ কাষৰলে তোমাৰ কথা ভাবিলে বা অ' বা মিলি তই আহিলি মিলি অ' বা মই আহিলোঁ লগতে তোৰ কাৰণে এটা ছাৰপ্ৰাইজ লৈ আহিছোঁ ছাৰপ্ৰাইজ ভিতৰলৈ সোমাই আহা তুমি বা এয়া অনিৰ্বাণ চলিহা তোৰ হ'বলগীয়া ভনী জোৱাই কি এইবোৰ কি কৈছ তই মিলি অ' বা এওঁ বহুত ভাল ল'ৰা আৰু তেওঁ মোক একদম তোৰ দৰেই মৰম কৰে আৰু তইতো মোক এদিন উলিয়াই দিবিয়ে সেয়ে মই ভাবোঁ অনিৰ্বাণ মোৰ বাবে উপযুক্ত এয়া অসম্ভৱ এইবোৰ তই কি কৈছ মিলি তোক মই তাত পঢ়িবহে পঠাইছিলোঁ আৰু তই সেইবোৰ কৰি আছ মিষ্টাৰ অনিৰ্বাণ চলিহা জাষ্ট গেট আউট ফ্ৰম মাই হাউচ ৰবা অনিৰ্বাণ জিলি হাজৰিকাৰ ঘৰত যদি তোমাৰ ঠাই নাই তেন্তে মোৰো ইয়াত একো কাম নাই ময়ো যাম তোমাৰ লগত মিলি অ' মিলি শুনচোন নাযাবিচোন মোক এৰি তোৰ বাহিৰে মোৰ আছে কোন মিলি মিলি শুনচোন মিলি ভালে কৰিলা আচলতে তোমাৰ বা তোমাৰ মৰমৰ যোগ্য নহয় তুমি অকণো চিন্তা নকৰিবা মই আছোঁ ন কিবা স্বাৰ্থতহে তোমাক ইমান মৰম কৰি আছে অ' তই অকণো চিন্তা নকৰিবি এই হাৰামীটোৱে তোক বহুত ভালদৰে ৰাখিব ৰাজা তোক কি লাগে ইয়াত মোক কি লাগে তই যি কাম কৰি আছ বহুত ভুল কৰি আছ আৰে আমাৰ পাৰ্চনেল মেটাৰত তই মাত মাতিব কোন নিচিঞৰিবি নহ'লে তোৰ এতিয়াতো চিপি মাত নোহোৱা কৰি দিম চুপ থাক মই এই লগত কথা পাতি আছোঁ মিলি তই যে সেই দেৱী তুল্য বায়ৰজনীক এৰি থৈ আহিছ
তোৰ লাজ নালাগিল অকণো? তই যিজন পাখণ্ডৰ বাবে সেই দেৱীতুল্য বায়েৰজনীক এৰি থৈ আহিছ, এই পাখণ্ডটোৱে তোৰ বায়েৰৰ শিৰত সেন্দুৰ পিন্ধাম বুলি কথা দিছিল। তই এবাৰ ভাবি চাইছনে বায়েৰা আজিও কিয় বিয়া নোহোৱাকৈ আছে? এই অনিৰ্বাণ চলিহা ঘূৰি আহিব বুলি। ৰাজা, তই এইবোৰ কি কৈছ? মই একো বুজা নাই। আৰে তোৰ বা আৰু এই অনিৰ্বাণ চলিহা সম্পৰ্কত আছিল, আৰু শেষ সময়ত ই তোৰ বা কি কয় জান? শুনা আজিলে, কথা এটা আছিলে। কি কথা? তোমাক মই বিয়া পাতিম বুলি ভাবিছিলোঁ, কিন্তু তুমিতো তোমাৰ ভণ্টিৰ বাদে একোৱে চিনি নোপোৱা। সেইবাবে তুমি তোমাৰ ভণ্টিৰ লগত সুখত থাকা। আজিৰ পৰা গুড বাই। তুমি সুখত থাকিবা। অনি, অনি, অনি শুনাচোন। আৰু তোৰ বায়েৰে আজিও এই অনিৰ্বাণ ঘূৰি আহিব বুলি ৰৈ আছে। কিন্তু আহিল ভনীয়েকৰ প্ৰেমিক হিচাপে। বাহ জীৱন। আৰু শুন মিলি, ভাল পাওঁ মই তোৰ বাক। তাই নাপালে কি হ'ল, কিন্তু মইতো তাইক ভাল পাওঁ। সেইবাবে তাইৰ সকলো ইনফৰ্মেশ্যন মই ৰাখোঁ। আৰু তই জাননে তোৰ বায়েৰে যে এতিয়া এটা কেঞ্চাৰ পেচেণ্ট। কি? মিলি যা, তাইৰ সেই সুখাটো তোৰ বুকুৰ মাজত ল'ব দে গৈ। আৰু তই ফুট ইয়াৰ পৰা। মদ খালে কয় মদাহী, ভাং খালে কয় ভাঙৰি, আৰু চলা অভদ্ৰামি কৰিলে কয় গুণ্ডা বুলি। এই প্ৰেমটো কি বস্তু, য'ত প্ৰেমিকাই ভাল পোৱাটো দূৰৰে কথা, এবাৰ ঘূৰিও নাচালে, আৰু শেষত তাত যোৱা টিকট কাটি ল'লে। এইবোৰ প্ৰেমিকক কি কৈবে? ভগৱান, তুমি কিন্তু বহুত বেয়া বস্তু দেই। তই আহিলি মিলি, তই মোক ভুল নুবুজিবি দে, তই মোক মাফ কৰি দিবি। বাহ বাহ বাহ।